বিহুৰ আগত যেটো আমাৰ এছেম্বলি ইলেকশ্যন হ'ব ইয়াত BPF দল হিচাপে সারা BTC অঞ্চলত কি আঁচনি লৈ পেলাই বা কেনেকৈ আমি কি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰিম বা কি সমস্যা আছে সেইটো কেনেকৈ আমি হাইলাইট কৰিম এইবিলাক গোটেই কথাটো লৈহে আমি আলোচনা কৰিছোঁ। মেনিফেষ্টত বিভিন্ন সমস্যা আছে, ৰাস্তাৰ সমস্যা কেনেকৈ আমি সমাধান কৰিম এইবিলাক কেনেকৈ আমি আমাৰ মেনিফেষ্টত ইনক্লুড কৰিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সেই ইস্যু লৈ আমি কেনেকৈ আগবাঢ়ি যাম এইবিলাক কথা আমি কেনেকৈ মানে মেনিফেষ্টত অন্তৰ্ভুক্ত কৰি পেলাই ভৱিষ্যত চৰকাৰ হোৱাৰ পিছত আমি এইবিলাক ইস্যুবিলাক সমাধান কৰিব পাৰিব না নাই, কেনেকৈ আমি চৰকাৰৰ পালে কাম কৰি যাওঁ এইবিলাক গোটেই কথা খুব চিৰিয়াছলি আলোচনা হৈছে, বিশেষ কৰি মেনিফেষ্টো। আৰু ইয়াৰ মেনিফেষ্টত আমাৰ দায়িত্ব দিছে আমি লিডাৰশ্বিপ হিচাপে আমাৰ PMBৰ সদস্য আমাৰ ৰাজেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া তাক দায়িত্ব দিছোঁ। লগতে 8জন আমাৰ মহিলা, আমাৰ অনিমা শৰ্মা বাইদেউ আছে, সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ আছে, এনেকুৱা। আৰু নাই এইটো এনেকুৱা চেম ছাৰে আজি ময়ো শুনিছোঁ, ময়ো দেখিছোঁ যে চিটৰ ওপৰত যেনিবা 4টা 11টা এনেকুৱা কৈছে। 4টা 11টা বুলি নহয়, আমাৰ হ'ল NDA 126টা 126টা ভিতৰত 100টা আমি জিকাই দিব লাগে। আৰু BTC এৰিয়াত 15টা সমষ্টি আছে, NDA হিচাপে আমি উঠাই লৈ যাম। UPPLটো নহয় UPPLৰ লগত আমাৰ এনেকুৱা আলোচনা হোৱা নাই। আৰু চিটটো আমি বিতৰণ নকৰে, BPFে NDA হিচাপত যেহেতু আছে BJPৰ লগত, সেই হিচাপত BJPৰ লগত আলোচনা কৰি পেলাই BPF দলে কিমান চিট ল'ব পাৰে সেইটো BPFৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু UPPL হিচাপে আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰে সেইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো এটা নিয়ম। মই শক্তিশালী নহয়, ৰাইজে শক্তিশালী। পাৰ্টি তালিকাতে ইলেকশ্যন কেতিয়া হ'ব এইটো ঘোষণা হোৱাৰ পিছত আমি ক'ম। এতিয়া আমি এনেকুৱা ৰেডি কৰিব পৰা নাই বা কৰা নাই। মানৱ সমষ্টিত নৱজিৎ বৰ্মনৰ ইয়াম বেগম আক্তাৰ প্ৰস্তাৱ লাভ কৰিছে, তেওঁলোকক প্ৰাৰ্থী প্ৰদান কৰিব লাগে ৰাইজে দাবী জনাইছিল হ'লেতো মোৰ ওচৰত আহিব, এতিয়ালৈকেতো মই জনাই নাই। এপ্লিকেশ্যনটো আমাৰ যেতিয়া নেকি সেই 11 তাৰিখত CWC মিটিং হ'ব সেইদিনা আমি ঘোষণা কৰিম যে কোনে খেলিব বিচাৰিছে চবেই এপ্লিকেশ্যন দিব পাৰিব। এইবিলাক নহয়, NDA প্ৰধানমন্ত্ৰী আহিব, BTC বাকী ৰাইজে বহুত আশাবাদী কিবা একটা পাব বুলি। BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, BTC বাকী ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে বিৰাট আশাবাদী কিবা একটা পাব বুলি।